নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াইছোঁ ফেব্ৰুৱাৰী মাহৰ ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল। ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি ধনু ৰাশিৰ লোকসকলৰ বাবে মাহটো মধ্যমীয়া ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আনহাতে ব্যৱসায়িক জগতৰ সৈতে জড়িত লোকসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰি নিজৰ কামত আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। প্ৰেমৰ সম্পৰ্কৰ বাবে মাহটো ভাল হ'ব আৰু আপোনাৰ বিবাহৰ কথা আগবাঢ়িব পাৰে। আনহাতে বিবাহিত লোকৰ সম্পৰ্কত সংগীৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি গুৰুত্ব দিয়ে তেন্তে এফালে এই মাহত ভাল উপাৰ্জনৰ সম্ভাৱনা থাকিব, কিন্তু আনফালে খৰচো বাঢ়িব পাৰে। এই বিষয়ে আপুনি কিছু সাৱধান হোৱা উচিত হ'ব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। কিন্তু গোটেই মাহটো দশম স্থানত থাকিব, যাৰ বাবে কামত মনোনিৱেশ কৰাটো সম্ভৱ নহ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামত উত্থান পতনৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বৃহস্পতি ষষ্ঠ স্থানত থাকিব, যাৰ বাবে আপুনি মাজে মাজে কিছু ভাল খবৰ পাব, কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাক অসুবিধা দিব পাৰে। সেয়েহে আপুনি আপোনাৰ কামত সম্পূৰ্ণ মনোযোগ দিব লাগে। চতুৰ্থ স্থানত শুক্ৰ, ৰাহু আৰু কেতুৰ প্ৰভাৱত দশম স্থানলৈ চাব, বুধ দ্বিতীয় স্থানত উপস্থিত থাকিব। ইয়াৰ ফলত চাকৰিত উত্থান পতনৰ মাজতো আৰ্থিক লাভ হ'ব। ব্যৱসায়ৰ পৰা আপুনি লাভ পাব, কিন্তু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ লগত কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে, বা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ লগত কাম কৰা লোকসকলৰ খঙৰে আচৰণ কৰিব পাৰে, যিটো আপোনাৰ ব্যৱসায়ৰ বাবে অনুকূল নহ'ব। সেয়েহে আপুনি অলপ সাৱধান হ'ব লাগে। এই মাহত আপোনাৰ আৰ্থিক অৱস্থাৰ উত্থান পতনৰ সম্ভাৱনা প্ৰবল। এফালৰ পৰা চালে দ্বিতীয় স্থানত সূৰ্য আৰু বুধে বুধাদিত্য যোগ গঠন কৰি আছে আৰু ষষ্ঠ স্থানত বহি থকা বৃহস্পতিৰ দ্বাৰাও দিশ দিছে, যাৰ বাবে আপুনি ধন সঞ্চয়ত সফলতা লাভ কৰিব পাৰে। ষষ্ঠ স্থানত থকা দেৱগুৰু বৃহস্পতিয়েও দ্বাদশ স্থানলৈ চাব আৰু আপোনাৰ খৰচ অবিৰতভাৱে বৃদ্ধি কৰিব। মংগল সপ্তম স্থানত থকাৰ ফলত ব্যৱসায়ৰ লগত জড়িত কিছু খৰচ হ'ব পাৰে, কিন্তু মংগলে আপোনাৰ দ্বিতীয় ঘৰটোকো চাব, যাৰ ফলত ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হ'ব। যদি আপুনি আগতে ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে এই সময়ছোৱাত তাৰ পৰা আপুনি আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহে আপোনাৰ বাবে কিবা এটা কৰিব পাৰে। মংগল সপ্তম স্থানত বহিব, যিয়ে আপোনাক আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ সাহস দিবলৈ আপোনাক বাধ্য কৰিব। সেয়েহে যদি আপুনি আপোনাৰ প্ৰিয়জনক বিয়া কৰাব বিচাৰে তেন্তে আপুনি তেওঁৰ সৈতে এই ক্ষেত্ৰত কথা পতা উচিত। প্ৰেম বিবাহৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে আৰু এতিয়াও অবিবাহিতসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। তৃতীয় স্থানত থকা শনিয়ে পঞ্চম ঘৰলৈ চাব, যাৰ বাবে কেতিয়াবা সম্পৰ্কবোৰত কিছু উত্তেজনা বাঢ়িব পাৰে, কিন্তু সময়ৰ লগে লগে এইবোৰ নাইকিয়া হৈ যাব। বিবাহিতসকলৰ ক্ষেত্ৰত মংগলৰ প্ৰভাৱৰ বাবে আপোনাৰ সংগীয়ে খং, ৰাগ আদি প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক কিছু বিনষ্ট হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই আপোনাৰ সংগীক অসুবিধা দিব পাৰে, গতিকে তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত হ'ব।